নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ অন্য এটি ইউটিউব ভিডিঅ'লৈ। বন্ধুসকল চাই থাকক ভিডিঅ'টো। এয়া আমি যাম আৰু গাড়ী অহাই নাই, বহুত পৰি আছো। চাই থাকক। যাবা না আমি বৰ্তমান আছোঁ মাজুলীৰ নামনিৰ কৰতিপাৰ অঞ্চলত, আৰু আমি যোৰহাটলৈ গৈ আছোঁ। আৰু লখিমপুৰৰ পৰা হওক বা মাজুলীৰ নামনি অঞ্চলৰ পৰা হওক কেনেদৰে যোৰহাটলৈ যাব পাৰে সেয়া আপোনালোকক দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি 10 কিলোমিটাৰমান আহিলোঁ, এতিয়া এয়া গোৱালগাঁও পাইছোঁহি। চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া বালিচাপৰিত পালোহি। এইখন বালিচাপৰি আপোনালোকে দেখিবলৈ পাব, চাব। এইখনে হৈছে বালিচাপৰি, আৰু এই ৰাস্তাটোৰে লখিমপুৰৰ লগত সংযোগ স্থাপন কৰিছে। এটি লখিমপুৰলৈও যাব পাৰে, যোৰহাটলৈও যাব পাৰে। গৰমৰ তিনিআলিত, আৰু এইখন গৰমৰ মিনি টাউন বুলি ক'ব পাৰি। আৰু এইখন হৈছে চাওক গৰমৰ তিনিআলিখন। আমি এতিয়া ঘাটৰ ফালে যাম। মাজুলী সেউজীয়া পৰিৱেশৰ মাজে মাজে ব'লক আমি আগুৱাই গৈ থাকোঁ। বিনন্দা পৰিৱেশ চাই গৈ থাকক। এইখন দৰিয়াডুবিৰ ওপৰত নিৰ্মিত দৰিয়া দলং, আৰু আপোনালোকে দেখিবলৈ পাইছে পৰিৱেশটো চাওক।
বৰ্তমান ঘাটৰ ওচৰত পালোহি আপোনালোকে ইয়াত দেখিবলৈ পাইছে ঘাটৰ কাষ হয় আৰু এইবিলাক চাপৰি চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে এয়া নদীখন দেখিবলৈ পাইছে দেখিবলৈ পাব আৰু অলপ আগলৈ গৈ পেলাই ঘাটটো পাম তাৰপিছত আপুনি জাহাজৰ ঘাটত দেখাম বলক আমি বৰ্তমান জাহাজত উঠিলোঁ আপোনালোকক এতিয়া দেখাম চাই থাকক ভিডিঅ'টো এইখন হৈছে জাহাজখন এয়া জাহাজ ঘাট এৰিছে চলো চলো যোৰহাট এয়া জাহাজ চলি গৈ আছে আপোনালোকক দেখা আছো চাই থাকক কিমান কিমান যে চাউণ্ড দিছে এজন কৰ্মচাৰী কামি অহা জাহাজখনত তিনিজন কৰ্মচাৰী আচলতে কোৱাত মানুহজনে প্ৰায় 8জন আছে বুলি কৈছে খুব চাওক তামাম সোঁত আপোনালোকে দেখিবলৈ নাপাব পাৰে কেমেৰাত কিন্তু ওচৰৰ পৰা চালে এনেকুৱা সোঁত ভয় লাগি যাব আপোনালোকৰ এইবিলাক লাইফ জেকেট ইয়াত আছে চাওক আৰু কিবা এটা অঘটন হ'লে যেনিবা এইবিলাক পিন্ধি ল'ব পাৰিম আৰু টেনশ্যন নাই এতিয়া এইবিলাক চাওক যাত্ৰীসকল কিন্তু কোনো লাইফ জেকেট পিন্ধা নাই আপুনি এনেকৈ জাহাজত গৈ থাকিলে হয়তো শৌচ কৰিব বিচাৰিব পাৰে বা পায়খানা লাগিব বিচাৰিব পাৰে বা পেচাব কৰিব বিচাৰিব পাৰে ব'লক পেচাব ঘৰটো চাই লওঁ এইটো হৈছে পেচাব ঘৰটো চাওক টেনশ্যন নাই আপোনালোকৰ লাগিবিলাক শক্তিশালী ইঞ্জিন আৰু এনেকুৱা ইঞ্জিন দুটা চলে এখন নাৱত গতিকে এটা বেয়া হ'লে এটাই চলি যাব আৰু এয়া চাওক বাহিৰৰ পৰা পৰিৱেশটো চেলফি মাত ব্যস্ত কিছুমান এয়া নাজাৰা দেখিবলৈ পাইছে আপোনালোকে আমি অহা জাহাজখনে এইখন চাওক ওপৰৰ ইঞ্জিন চলাই আছে কিন্তু ওপৰত উঠিব নিদিয়ে নহ'লে দেখালোঁ হয় আপোনালোকক চাওক পানী খুব তামাম এইখন যোৰহাটৰ পৰা অহা ফেৰীখন এইকেইখনত আহি টেনশ্যন নাই বিন্দাছ আপুনি ঘূৰিব পাৰিব ইয়াত আমি বৰ্তমান নজনী গৈ আছোঁ কিন্তু উজাই গ'লে আপোনাৰ 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ পৰ্যন্ত বেছি সময় লাগে পাইছোঁহি আৰু নামো আৰু এতিয়া আমি গৈ আছোঁ আমাৰ জেগালৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব